আমি এতিয়া ব্ৰহ্মপুত্ৰ দিগিয়া ভাঙা চিঙা হৈ আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তৰা চাওক লাহৰীঘাট মডেল দাদা বিলাহী ক্ষেত্ৰত এইটো আমাৰ সুন্দৰ লাহৰীঘাট চাওক লাহৰীঘাট মডেল হস্পিটেল দেখিছে মডেল হস্পিটেল এইটো ডায়াগনষ্টিক চেণ্টাৰ লাহৰীঘাট হাই ছেকেণ্ডেৰী এইটো পুলিচ থানা আৰু ফাইনেলি আহি পালোঁ ব্ৰহ্মপুত্ৰ কিনাৰৰ জেগাতে চাওক আৰু বিলাহীৰ ষ্টাইলটো চাওক না কেনেকৈ দিয়ে বাঁহৰ দি আমি এতিয়া ব্ৰহ্মপুত্ৰ দিগি গৈ আছোঁ আপোনালোকক বেক কেমেৰা দি দেখাইছোঁ এইবিলাক খেতিবিলাক আমি এতিয়া ব্ৰহ্মপুত্ৰ দিগি অলপ যাম বালিয়ে বালি মজা লাগিছে এইবিলাক চব মানুহৰ ঘৰ আছিলে যেতিয়া ব্ৰহ্মপুত্ৰটো ফুলি যাব এইবিলাক নাও ব্যৱহাৰ হ'ব এইটো এনে পেলাইছো ভাঙা চিঙা হৈ আছে এইটো এটা নাও এইবিলাক চব পেলাই থৈছে এইবিলাক পানী ভৰ্তি হ'লে এইবিলাক ব্যৱহাৰ হৈ যাব অলপ চাওক এইটো এটা পুখুৰী আছে চাওক এয়া নদীয়ে খান্দি থৈ দিয়া পুখুৰীটোহে এইটো চাওক এয়া নদীয়ে খান্দি থোৱা পানীত গা ধুৱাই আছে ষাঁড় গৰু নহয় এইটো ময়ে গা ধুৱাই আছে ময়ক গা ধুৱাই আছে এইবিলাক নাওবিলাক চাওক এইবিলাক কেনেকৈ পৰি আছে প্ৰায় 5টা আছে 5টা এইবিলাক চাওক মাকৈ নদীৰ কিনাৰত থকা মানুহবিলাকে কেনেকুৱা খেতি কৰিছে এয়া চাওক জলকীয়া কেনেকুৱা গোলকৈ হৈ আছে বেঙেনা খেতিটো আপোনাৰ কি ঔষধ দিছিলে সাৰ দিছোঁ আৰু বীজ দিছোঁ আৰু এই কেঁচুল দিছোঁ আৰু পোষক দিছোঁ আৰু বহুতো এই বস্তু দিব লাগে কিমানখিনি মাটি আপুনি বেঙেনা খেতি কৰিছে জলকীয়া মৰিচা বিলাহী মটৰে মিলাই 60,000 টাকা গ'ল বেঙেনা মৰিচা বিলাহী একদম দামী কমি গ'ল এতিয়া মোৰ যিটো মানে পইচা খৰচ কৰিছোঁ এইটো পইচা উঠা নাই দাম বজাৰত 10 টকা 12 টকা কেজি এই বিলাহী টমেটো মৰিচা দামত খৰচ নুঠে দাদা এইবিলাক চবটো গাঁও আছিলে ন আগতে গাঁও আছিলে বাম্বুৰ গাঁও আছিলে আগতে নদীটো কেনেকুৱা আছিল বিলৰ নিচিনা না পুখুৰীৰ নিচিনা না বাংগৰ দীঘল আছিলে পৰিছে মই চব খেতি কৰি আছোঁ কেনেকৈ হ'ল আপুনি বাংগৰ পিছত হ'লে গ'লে তাৰপিছত পৰিলে মই পিছত মাটি ধৰিছোঁ পৰে তাৰপিছত খেতি কৰিছোঁ আপোনাৰ এইটো প্ৰতি বছৰতে খেতি হয় আৰু বেলেগ খেতি নকৰে নেকি শাক চব্জি কৰি কেইখন গাঁও আছিলে এইখিনি এটাই বৰষুণৰ ছিজনত গোটেইখিনি পানী হৈ যায় সমান হৈ যায় সৰিয়হ বিলাহী জলকীয়া মটৰ মাহ মাকৈ ইয়াৰ পৰাই চাপ্লাই হয় চাগে এনেকুৱা লাগিছে দাদা বিলাহী খেতিটো আপোনাৰ ন হয় মোৰ কেইবিঘামান কৰিছে নাই বেছি 1 বিঘামান হ'ব আৰু কিমান খৰচ হয় আপোনাৰ খৰচ হৈছে তোমাৰ পৰা 50,000 মান হ'ব আৰু 50,000 খৰচ হ'ল বিলাহীটো গছৰ পৰাই পকাই না আৰু বেলেগ ঔষধ দিয়ে দামটো অলপ বেছি থাকে এতিয়া তোমাৰ আৰু তেতিয়া অলপ কাৰোবাৰ দিয়ে এতিয়াতো দাম কমি গৈছে নহয়
এতিয়া গছতে পকাইছে এয়া চোৱা গছতে পকি আছে গছতে পকি আছে এতিয়া মেডিচিন নালাগে সেইটো নিজে নিজে পকি আছে হেল্ল' দোস্ত চাওক বিলাহী পকি আছে এনেকৈ লাভটো কিমান হয় দৰ্শকসকলক কৈ দিয়ক অলপ লাভটো আপোনাৰ হয় যদি 10 টকা এতিয়াৰ পৰা লাষ্ট ফিনিচিং যদি বেচিব পাৰা তোমাৰ ধৰা 3 লাখ টকামান বিঘা বিক্ৰী হ'ব আৰু তোমাৰ এতিয়া পুলিৰ পৰা তোমাৰ লগাৰ পৰা একদম বিলাহী যেতিয়া উঠিব আৰু তেতিয়া ধৰা 40 বা 50 হাজাৰ এনে খৰচ হ'ব হা তাৰপিছত বেচালৈকে যদি 10 টকাৰ পৰা লাষ্ট ফিনিচিং বেচিব পাৰা আৰু বেচিব পৰা যায় তেতিয়া ধৰকচোন পৰা 1.5 লাখ 2 লাখ টকামান যায় আৰু বিক্ৰী কৰিব পৰা যায় হেল্ল' দোস্ত আপোনালোকৰ বিলাহী খেতি কৰক আৰু পইচা ভৰক চাওক ইমান ধুনীয়াকৈ চাঙত দিছে ৰছী বান্ধি দিছে বিলাহীটো কি মজা লাগিছে চাওক সুন্দৰ নিচিনা লাগি আছে চাওক এদিকে জলকীয়া আছে চাওক এদিকে বিলাহী 1 লাখ 2 লাখ পোৱা অলপ বেছিলে 1 লাখ 2 লাখ পাব হেল্ল' দোস্ত এতিয়া আপোনালোকক বন্ধাকবি দেখাম এয়া চাওক কি সুন্দৰকৈ বনাই থৈ দিছে কি সুন্দৰ চাং এজোপা গছৰ পৰা 4 কেজি 5 কেজি বিলাহী ওলায় আৰু এয়া চাওক বন্ধাকবি ইমান সুন্দৰ লাগিছে চাওক বন্ধাকবিটো কিমান সুন্দৰ ইয়াৰ পৰা চাগৈ বন্ধাকবি কিবা ছাপ্লাই কৰে চাওক বন্ধাকবি কি সুন্দৰ লাগিছে চাওক এয়া চাওক কি সুন্দৰকৈ লাগিছে এইখিনিত চাওক এয়া চাওক বন্ধাকবি লাগিছে এয়া চাওক এয়া চাওক ফুলকবি এয়া চাওক কবি আৰু সেইবিলাক বিলাহী খেতি আপোনালোকে দেখিলে ইয়াতে আছে বিলাহী খেতি এয়া চাওক গোল বেঙেনা চাওক মৰি গৈছে এইবিলাক হেল্ল' দোস্ত এয়া চাওক মৰি গৈছে বেঙেনা গোল বেঙেনা ৰঙালাও প্ৰায় 5 বিঘামান ৰঙালাও আছে হেল্ল' দোস্ত এয়া চাওক চব ৰঙালাও সেইখিনিৰ পৰা এয়া চাওক মনে চুৰ কৰি লৈ যাওঁ নেকি চাওক কৈছোঁ আনো ন কৰিব নাপায় চুৰ এয়া চাওক বেঙেনা চাওক এয়া চাওক বেঙেনা কি মজা লাগিছে চাই তলত চাওক বেঙেনা কি মজা লাগিছে হেল্ল' দোস্ত এতিয়া আমি ব্ৰহ্মপুত্ৰৰ দিগি যাম ভিডিঅ'টো শেষলৈ চাই থাকিব হেল্ল' দোস্ত আপোনালোকে চব্জি খেতি দেখিলে হাজাৰ চব্জি খেতি চাওক কি সুন্দৰ লাগিছে চাওক কি সুন্দৰ চাওক বালিকেইটা কি মজা বাৰিষা ছিজনত এইবিলাক চব ভৰি যাব বাৰিষা ছিজন হ'লে এইবিলাক কি অৱস্থা হয় চব দেখাম আপোনালোকক খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব হেল্ল' দোস্ত আমি এতিয়া মেইন ব্ৰহ্মপুত্ৰ দেখুৱাবলৈ গৈ আছোঁ কিমান মজা লাগিছে হেল্ল' দোস্ত এয়া চাওক কিমান সৰু ব্ৰহ্মপুত্ৰ যেতিয়া বাৰিষা ছিজন হ'ব তেতিয়া সুন্দৰ বিশাল ব্ৰহ্মপুত্ৰ হৈ যাব ইমান সৰু ব্ৰহ্মপুত্ৰ ধৌৰি এনেকৈ কৰি দিয়ে চব এইবিলাক পানী আছিলে আগতে হেল্ল' দোস্ত সেইবিলাক দেখিছেনে পকা সূতা এইবিলাক আগতে মথাউৰি আছিলে যেতিয়া গৰাখহনীয়া বাঢ়ি গৈছিলে তেতিয়া এইটো বান্ধ দিছিলে এতিয়া আকৌ 1 কিলোমিটাৰ গৰা খহি গ'ল এইখন গাঁও দেখিছেনে মাথাউৰিটো তাত আছে এতিয়া আগতে এইখিনিত আছিলে সেইখন গাঁও এইখিনিত মাথাউৰিটো আছে চাওক বাঘ আছিলে ৰাখিব নোৱাৰিলে
এতিয়া তাত মাথাউৰিটো আছেগৈ বান্ধটো তাৰপিছত বান্ধ কেনেকৈ দিছিলে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে চব ভগৱানৰ ইচ্ছা চাওক দোস্ত এয়া চাওক মটৰ মাহ খেতি তাৰপিছত এদিকে জলকীয়া চাওক তাৰ লগতে এটা সৰিয়হ ফুল আছে এয়া চাওক সৰিয়হ জলকীয়া হেল্ল' দোস্ত এয়া চাওক ওলকবি এয়া চাওক ওলকবি চাওক বস্তাত ভৰাই থৈ দিছে চাওক বজাৰত লৈ যাব চাওক বস্তাত ভৰাই থৈ দিছে চাওক এয়া আমি এতিয়া মাথাউৰিত খাৰা হৈ আছো এইটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লগতে LP স্কুল আছে লগতে মাথাউৰি আছে এয়া চাওক মানুহৰ ঘৰ চাওক দেখাই দিছোঁ চাওক মানুহৰ ঘৰ বাৰিষা ছিজনত চব ৰাস্তাৰ ওপৰত উঠি যাব সেয়া চাওক ইয়াৰ পৰা সেইটো মাথাউৰিলৈকে 2 কিলোমিটাৰ ওপৰত আছিল হেল্ল' চব দেখুৱাই দিম আপোনালোকক কেনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হয় ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব আগলৈ ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম তেন্তে জয় অসম লাভ ইউ